হৈছে গুড মৰ্নিং আজি আমি ক্লাস 10 সায়েন্সৰ এটা নতুন চেপ্টাৰ চাম বিৰাট সহজ চেপ্টাৰ হয় কাৰ্বন আৰু যৌগ এটা বহুত সহজ চেপ্টাৰ হয় যদি আপোনালোকে ইন ফিউচাৰত সায়েন্স লয় ইথান সায়েন্সত এখন সাবজেক্ট আছে কেমিষ্ট্ৰি আৰু সেই কেমিষ্ট্ৰিৰ একদম হাৰ্ড নামৰ এটা টপিক আছে অৰ্গেনিক কেমিষ্ট্ৰি জৈৱ ৰসায়ন বিজ্ঞান তাতে এই চেপ্টাৰটোৰ একদম উতপ্ৰোতভাৱে জড়িত আছে যদি এই চেপ্টাৰটো ক্লাস 10ত বুজি নোপোৱা তেন ফাৰ্স্ট ইয়াৰত যে অৰ্গেনিকত কিন্তু মাৰ খাবা গতিকে এই চেপ্টাৰটো জানাটো বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত সহজ চেপ্টাৰ হয় এটা ম্যাক্সিমাম এইটো চেপ্টাৰ ভালকে বুজাব নাজানে সো ফাৰ্স্ট ইয়াৰত যে বহুত প্ৰবলেম পায় কাৰণ কেমিষ্ট্ৰিৰ সবতছে হাৰ্ড টপিক হৈছে অৰ্গেনিক সেই কাৰণে এতিয়া চোৱা এটো ক্লাস 10ৰ চেপ্টাৰ 4 হয় নাম কাৰ্বন আৰু যৌগ এটা কথা মনত ৰাখিবা আমাৰ প্ৰকৃতিত মিনিমাম 118টা মৌল আছে সেই মৌল কেইটাৰ ভিতৰত সালা মই এই কাৰ্বনক কিয় বৰু কিনো আছে কাৰ্বনৰ গাত ইমান ইন্টাৰেষ্টিং গুণ কাৰণ কাৰ্বন এনেহেন এটা মৌল হয় যাৰ গাত এনেহেন কিছুমান গুণ আছে যি বাকি 117টা মৌলৰ গাত এনেহেন গুণ নাই সেই কাৰণে কাৰ্বনৰ ওপৰত এটা চেপ্টাৰ ৰাখি দিয়া গৈছে কাৰ্বন আৰু যৌগ গতিকে বিৰাট ইম্পৰ্টেন্ট দি চাবা আৰু এতিয়া যিমানখিনি বস্তু লিখাম মাথাত ঢাক্কাখন খুলি বস্তুবিলাক শুনি থাকিবা চাবা কাৰ্বন আৰু যৌগ প্ৰথম মই এই চেপ্টাৰটো এনেকে চাও কাৰ্বন আৰু তাৰ লৰাকিটা বা কাৰ্বন আৰু তাৰ ঘৰৰ কথা আমি পঢ়িম প্ৰথম আমি কাৰ্বনত আহো এটো হৈছে কাৰ্বন বুলি মই লিখিছো অসমীয়াত আৰু ইংৰাজীত লিখছো CARBON কাৰ্বন কাৰ্বনৰ ৰাসায়নিক সংকেত কিহেদি বুজায় কাৰ্বনক C যেনেকৈ মোৰ নাম যদি জিষ্ণু হয় তেন্তে মই ইয়াত কি লিখিম JISHNU আৰু মোক শৰ্টকাটত কিহেদি বুজাম JD ঠিক একেদৰে কাৰ্বন যদি মই এজন মানুহ বুলি কওঁ তাক আমালকে কিহেদি বুজাম C আৰু এই C টোক কি বুলি কম ৰাসায়নিক সংকেত নেক্সট কাৰ্বনৰ পৰমাণু ক্ৰমাংকক জেডেদি বুজায় ফৰ এক্সাম্পল এটা ক্লাছত 30 জন ষ্টুডেন্ট আছে সেই 30 জন ষ্টুডেন্টৰ ৰোল নম্বৰ বিলাক যে আছে সেই ৰোল নম্বৰ বিলাকক আমি কি বুলি কম পৰমাণু ক্ৰমাংক বুজি পাইছা পৰমাণু ক্ৰমাংকক কিহেদি বুজায় জেড এটা তোমাৰ মনত যদি এনেকুৱা এটা প্ৰশ্ন উঠছে তে স্যাৰ পৰমাণু ক্ৰমাংক মানে কি পৰমাণু ক্ৰমাংক মানে হৈছে কোনো এটা মৌলৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা তাক কি বুলি কম আমালকে পৰমাণু ক্ৰমাংকক জেডেদি বুজোৱা যায় এতিয়া কাৰ্বনৰ পৰমাণু ক্ৰমাংক অৰ্থাৎ ৰোল নম্বৰ কিমান হয় 6 এতিয়া একদম সহজ কথা মই এটা কম চাবা এজন মানুহৰ গাত দুই ধৰণৰ চৰিত্ৰ থাকে এটা ভাল চৰিত্ৰ আৰু এটা থাকে বদমাছ চৰিত্ৰ আমি ভাল চৰিত্ৰ বিলাকক কি বুলি কম ধনাত্মক চৰিত্ৰ ধনাত্মক মানে কি ভাল আৰু বেয়া চৰিত্ৰ বিলাকক কি বুলি কম আমালকে ঋণাত্মক নাইবা নেগেটিভ চৰিত্ৰ বুলি কম ঠিক একেদৰে কাৰ্বন পৰমাণু ক্ৰমাংক 6 ইয়াৰো দুই ধৰণৰ চৰিত্ৰ আছে এটা চৰিত্ৰৰ নাম হৈছে প্ৰটন আৰু এটা চৰিত্ৰৰ নাম হৈছে ইলেক্ট্ৰন ভাল বেয়া ভাল চৰিত্ৰ বিলাকক আমি কি চিহ্নেদি বুজাম প্লাস আৰু বেয়া চৰিত্ৰ বিলাকক আমি কি চিহ্নেদি বুজাম মাইনাস হৈছে এতিয়া কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 মানে তাৰ ভাল চৰিত্ৰ অৰ্থাৎ প্ৰটন কেইটা আছে 6টা প্ৰটন আছে আৰু তাৰ বেয়া চৰিত্ৰ অৰ্থাৎ ইলেক্ট্ৰন কেইটা আছে -6টা আছে হৈছে নেক্সট চাবা এই ইলেক্ট্ৰন বিলাক ক'ত থাকে খোলত থাকে কিছুমান ঘূৰণীয়া কক্ষত থাকে সেইবিলাকক আমি কি বুলি কম খোল বুলি কম ইতান খোল 4টা আছে K L M N হৈছে ইতান K খোলত ম্যাক্সিমাম ইলেক্ট্ৰন দুটা থাকে L খোলত ম্যাক্সিমাম ইলেক্ট্ৰন 8টা M খোলত ম্যাক্সিমাম ইলেক্ট্ৰন 18টা আৰু N খোলত ম্যাক্সিমাম ইলেক্ট্ৰন থাকে 32টা এটো চাবা এতিয়া চোৱা কাৰ্বনৰ ইলেক্ট্ৰন আছে 6টা গটিকে এই 6টা ইলেক্ট্ৰনক যদি মই এই খোল কেইটাত ইতান থব যাও কেনেকুৱা হ'ব চাবা ইয়াৰ K খোলত দুটা ইলেক্ট্ৰন গুচি গল L খোলত থাকে 8টা কিন্তু ইয়াৰ 4টা ইলেক্ট্ৰন যাব কাৰণ ইয়াৰ যেহেতু টোটাল 6টা ইলেক্ট্ৰন আছে দুটা ইয়াত 4টা ইয়াত এই দুটা যদি মই যোগ কৰো 2 4 ইথান 6 পাম তেন্তে কাৰ্বনৰ প্ৰথম খোলত দুটা ইলেক্ট্ৰন দ্বিতীয় খোলত 4টা ইলেক্ট্ৰন আছে প্ৰথম খোলটোৰ নাম হৈছে K আৰু ইয়াৰ দ্বিতীয় খোলটোৰ নাম হৈছে L ক্লিয়াৰ একদম সহজ বস্তু আৰু এটুকে মই কি বুলি কম 2 4 ইলেক্ট্ৰনীয় বিন্যাস মানে ইলেক্ট্ৰন বিলাক খোলত যে আছে তাৰ প্ৰেজেন্টেশন কৰাটো প্ৰদৰ্শন কৰাকে আমি কম ইলেক্ট্ৰনীয় বিন্যাস এতিয়া চোৱা নেক্সট আমি চাম যোজক খোল মানে কি যোজক খোল মানে হৈছে যি খোল অন্তিম হয় কোনো এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস লিখাৰ পিছত শেষৰ ইলেক্ট্ৰনটো যোনটো কক্ষত থাকে তাক যোজক খোল বুলি কয়
ফৰ এক্সাম্পল কাৰ্বনৰ শেষৰ ইলেক্ট্ৰন কেইটা এই যে 4টা ইলেক্ট্ৰন আছে কোনটো খোলত আছে কে না এল নিশ্চয় এল খোলত আছে তেন্তে এই এল খোলটোক আমি কি বুলি কম যোজক খোল সেই কাৰণে লিখিছো যোজক খোল কি হৈছে ইয়াৰ এল আৰু ইয়াৰ যোজক খোলত কেইটা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰন আছে সেই কাৰণে ইয়াৰ যোজক ইলেক্ট্ৰন কেইটা আছে 4টা মানে যোজক খোলত থকা ইলেক্ট্ৰনক যোজক ইলেক্ট্ৰন বলে কাৰ্বনৰ যোজক খোলত 4টা ইলেক্ট্ৰন আছে গতিকে যোজক ইলেক্ট্ৰন কেইটা 4টা এইখিনি বস্তু হৈছে প্ৰথম ইন্ট্ৰোডাকচন খিনি এইখিনি নোটস খিনি তোমালোকে বনাই লোৱা এতিয়া এটা নেক্সট আমি চাম ইয়াত এখন তালিকা দিম এই তালিকাখন বহুত ইম্পৰ্টেন্ট তালিকা হয় তেন্তে চাই লবা এতিয়া চাবা মই এখন তালিকা দিম বস্তুখিনি চাই লবা কিন্তু তালিকা দিয়াৰ আগতে মই এটা মান কথা কিছুমান কৈ লওঁ চাবা আমাৰ যিমান বিলাক যৌগ আছে ন যৌগ বিলাক দুই ধৰণে হয় এই ধৰণে হয় দুই ধৰণে হয় এটা আছে তোমাৰ আয়নীয় যৌগ আৰু এটা আছে তোমাৰ সহযোজী যৌগ এই দুই প্ৰকাৰৰ যৌগ আমি ক্লাস 10 ত অধ্যয়ন কৰিম আয়নীয় যৌগ আৰু সহযোজী যৌগ এতিয়া চোৱা আমি এই চেপ্টাৰটোত কাৰ্বন আৰু যৌগ চেপ্টাৰটোত এটো কথা আলোচনা কৰিম সহযোজী যৌগৰ কথা আলোচনা কৰিম আৰু আয়নীয় যৌগৰ কথা তোমালোকে পাবা ধাতু আৰু অধাতু নামৰ চেপ্টাৰটোত ক্লাস 10 ৰ চেপ্টাৰ 3 হৈছে ইথান সহযোজী যৌগ মানে কি চাবা মই একদম এটা সহজ উদাহৰণ দিম যাতে তোমালোকে বুজি পোৱা চোৱা ধৰা হল এজন লৰা আছে মই তাৰ নাম দিলো x আৰু এজন ছোৱালী আছে তাৰ নাম আছে y সৰি তাইৰ নাম আছে y এতিয়া চোৱা ধৰা হল x আৰু y ৰ মাজত এটা প্ৰেমৰ সম্পৰ্কৰ সৃষ্টি হয় তাৰ পিছত এই দুজনে এজনক পুৰা ভাল পায় ভাল পোৱাৰ পিছত এটা নিৰ্দিষ্ট টাইমত দুজনে নিজৰ বিয়া পাতিলে সংসাৰ কৰিলে এতিয়া চোৱা এই x আৰু y একেলগ হৈ গল এতিয়া মোক এটা কথা কোৱা দে x আৰু y ৰ মাজত যে বিয়াখন হল সেই বিয়াখন কেনেকুৱা ধৰণৰ বিয়া হল লাভ মেৰেজ বুলি কম কি মেৰেজ বুলি কোৱা আমালকে লাভ মেৰেজ এই লাভ মেৰেজকে বিজ্ঞানৰ ভাষাত আমি কম সহযোজী যৌগ বুলি এতিয়া আয়নীয় যৌগ মানে কি ধৰা হল x এটা লৰা y এটা ছোৱালী আহাত দুটাৰ মাজত বিয়াখন পাতি দিলো কিন্তু x এ y ভালকে নাজানে y ও x ভালকে নাজানে মানে তেওঁলোকৰ ঘৰখনে তেওঁলোকক বিয়াখন পতাই দিছে ঘৰৰ মাক দেউতাকে তেতিয়া আহাৰ মাজত xy নামৰ যৌগ এটা হৈ গল বিয়াখন পাতি দিয়াৰ পিছত তেন্তে এটুক কি বুলি কম মই আয়নীয় যৌগ বুলি কম হৈ গৈছে দিয়া ইখান আমি সহযোজী যৌগৰ কথা আলোচনা কৰিম এতিয়া চাবা এতিয়া মই অলপ কাৰ্বনৰ বিষয়ে কম চাবা মই আগতে কাৰ্বনৰ পাৰমাণবিক চিত্ৰটো আঁকাই দিম তাৰ আগতে অলপ মানে এইখিনি বস্তু চাই লোৱা কাৰ্বন পৰমাণু ক্ৰমাংক 6 গতিকে তাৰ 6টা প্ৰটন আৰু 6টা ইলেক্ট্ৰন আছে আৰু এই 6টা প্ৰটন ক'ত থাকে মইনা কলি জাগিটা প্ৰটন থাকো তোমাৰ নিউক্লিয়াছত আৰু ইলেক্ট্ৰন ক'ত থাকো খলত হৈছে এতিয়া আমি এই কাৰ্বনৰ চিত্ৰটো আঁকম চাবা এইটো মই এটা ঘূৰণীয়া চিত্ৰ আঁকি দিছো সৰু চাই এটা ঘূৰণীয়া এটা মই থুপ আঁকি দিছো এইটো কি নাম বুলি কম মই নিউক্লিয়াছ ইয়াৰ নামটো কি নিউক্লিয়াছ হৈ গৈছে এতিয়া চোৱা এই নিউক্লিয়াছৰ এটা কেন্দ্ৰবিন্দু আছে যেহেতু এই নিউক্লিয়াছটো এটা ঘূৰণীয়া হয় তেন্তে এই নিউক্লিয়াছৰ কেন্দ্ৰবিন্দুৰ পৰা নিৰ্দিষ্ট কিছুমান দূৰত্বত এনেকুৱা কিছুমান ঘূৰণীয়া কক্ষ আছে কি আছে ঘূৰণীয়া কিছুমান কক্ষ আছে আৰু এই ঘূৰণীয়া কক্ষবিলাকক মই কি বুলি কম খোল ইয়াতে মই খোল কেইটা কৈছো এটা দুটা তিনটা চাৰিটা সেই কাৰণে প্ৰথম খোলটোৰ নাম কে দ্বিতীয় খোলটোৰ নাম এল তৃতীয় খোলটোৰ নাম এম আৰু চতুৰ্থ খোলটোৰ নাম কি এম আৰু এইখিনি কথা কোনে কৈছিল বৰ বাবাই কৈছিল বৰ নামৰ এজন বিজ্ঞানী আছিল যাক মই মৰমত বৰ বাবা বুলি কওঁ হৈ গৈছে তাৰে পিছত এই খোলবিলাকত কি থাকে তোমালোকে জানা কি থাকে ইলেক্ট্ৰন থাকে ইথান এটা খোলত কিমানটা ইলেক্ট্ৰন থাকবা পাৰে তাৰ কাৰণে এই বৰে এটা সূত্ৰ দিছিল সূত্ৰটো কি আছিল 2n² এটা খোলত থকা ইলেক্ট্ৰনৰ সংখ্যা 2n² ৰেদি ক'ব পাৰো যত n টো কি n টো হৈছে খোলৰ সংখ্যা
যদি মই কওঁ n = 1 কোনটো খলক বুজাব কে n = 2 বুলি গলি দ্বিতীয় খল l ক বুজাব n = 3 বুলি গলি তৃতীয় খল m ক বুজাব আৰু n = যদি মই চতুৰ্থ বুলি কওঁ তেন্তে চতুৰ্থ নম্বৰ খল n ক বুজাব এটা খলত থকা ইলেক্ট্ৰনৰ সংখ্যাক আমি 2n² নামৰ সূত্ৰটো দি গম পাম এটা কাৰ্বনৰ ক্ষেত্ৰত চোৱা কাৰ্বনৰ ক্ষেত্ৰত খালি দুটা খলে থাকে নাম হৈছে k আৰু l হৈছে k আৰু l এতিয়া ইয়াৰ নামটো নিউক্লিয়াছ আৰু এইকেটাৰ নাম কি বুলি কৈছো মই খোল বুজিছে এতিয়া চোৱা কাৰ্বনৰ এটো চিত্ৰ যে মই আঁকৈছো এই কাৰ্বনৰ k আৰু l দুটা খোল আছে আৰু আমি কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস কি লিখছিলো 2 4 মানে কাৰ্বনৰ k খোলত কেইটা ইলেক্ট্ৰন আছে দুটা আৰু l খোলত কেইটা ইলেক্ট্ৰন আছে তাৰ মৰমৰ 4টা ইলেক্ট্ৰন আছে হৈছে এতিয়া মেইন বস্তু দে চেপ্টাৰটো চাবা কাৰ্বনৰ ওচৰত দুটা মৌল আছে এটাৰ নাম হৈছে হিলিয়াম আৰু এটাৰ নাম হৈছে নিয়ন অলপ মাথাটো ভালকে চাবা এখিনি বহুত ইম্পৰ্টেন্ট বস্তু হয় কাৰ্বনৰ ওচৰত দুটা মৌল আছে এটাৰ নাম হৈছে তোমাৰ হিলিয়াম আৰু এটাৰ নাম হৈছে নিয়ন এতিয়া হিলিয়াম আৰু নিয়নক নিষ্ক্ৰিয় গেছ বুলি কয় কি গেছ বুলি কব নিষ্ক্ৰিয় নাইবা সভ্ৰান্ত গেছ বুলি কব যাক আমি ইংৰাজীত নোবেল গেছ বুলি কম এতিয়া তোমাৰ মনত প্ৰশ্ন হৈছে যে মাষ্টাৰ নিষ্ক্ৰিয় গেছ বা সভ্ৰান্ত গেছ মানে কি নিষ্ক্ৰিয় গেছ মানে হৈছে যিবিলাক মৌলৰ যোজক কক্ষত সম্পূৰ্ণ ইলেক্ট্ৰন থাকে সেইবিলাকক আমি নিষ্ক্ৰিয় গেছ বুলি কওঁ এতিয়া হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে তোমাৰ 2 আৰু নিয়নৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে তোমাৰ 2 8 এতিয়া চোৱা হিলিয়ামৰ এটা খোল আছে তাৰ নাম হৈছে k আৰু আমি জানো k খোলত ম্যাক্সিমাম কিমানটা ইলেক্ট্ৰন থাকে দুটা ইলেক্ট্ৰন থাকে গতিকে হিলিয়ামৰ খোলটো সম্পূৰ্ণ আছে মানে আমি তাক কি গ্যাস বুলি কম নিষ্ক্ৰিয় গ্যাস বুজি পাইছা এতিয়া চোৱা ঠিক একেদৰে আৰু এটা গ্যাস আছে নিয়নৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2 8 এতিয়া চোৱা নিয়নৰ যোজক খল ইবাৰ কোনটো এইটো আৰু ইয়াৰ যোজক খলটোৰ নাম কি l আৰু ইয়াৰ l খলত কেইটা ইলেক্ট্ৰন আছে 8টা ইলেক্ট্ৰন আছে গতিকে ইয়াৰ যোজক খলটো সম্পূৰ্ণ হৈ আছে সেই কাৰণে ইয়াকো আমি কি গ্যাস বুলি কম নিষ্ক্ৰিয় গ্যাস এতিয়া কথাটো হল কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে তোমাৰ 2 4 এটা কাৰ্বনে এই যোনটো 2 4 ইলেক্ট্ৰনীয় বিন্যাস আছে কাৰ্বনে সদায় হিলিয়াম নাইবা নিয়নৰ নিচিনা হবা খোজে যেনকে আমাৰ সমাজত যিবিলাক মানুহ দুখিয়া হয় তাহাৰ সপোন কি আমিও যদি চালা একদিন আম্বানীৰ ঘৰত যাই 2 হাজ ভাত খাই খাবাৰলো হয় হেতু হৈছে কাৰ্বনৰ এটা বৈশিষ্ট্য হেতু মানে আমাৰ যিবিলাক গৰীব মানুহ আছে এইবিলাকৰ যদি আমি ধনী হবা পাৰলো হয় আমাৰ চালা জীৱনটোৱে বিৰাট ৰোমাঞ্চ হৈ গলা হয় কেতিয়া আমলে ভৌসকে গলো হয় ফৌসকে গলো হয় ঠিক একেদৰে এই কাৰ্বনেও হিলিয়াম নাইবা নিয়নৰ নিচিনা হ'ব খোজে এতিয়া আমি এটো কথা পঢ়িম চাবা যদি কাৰ্বনে হিলিয়ামৰ নিচিনা হবা খোজে কি কৰবা লাগে সা কাৰ্বনৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2 4 আৰু হিলিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান 2 গতিকে কাৰ্বনৰ 2 4 টুক যদি মই খালি 2 বানবা লাগে কি কৰিম এই 4টা ইলেক্ট্ৰন মই ইয়াৰ পৰা গুছে দিব লাগিব মানে এই 4টা ইলেক্ট্ৰন মই লাঠি মাৰি তাৰ পৰা গুছে দিব লাগিব ভালো ইয়াৰছে তেন্তে যদি মই এই 4টা ইলেক্ট্ৰনক ইয়াৰ পৰা মই গুছে দিলো না ইয়াৰ পৰা 4টা ইলেক্ট্ৰন গুছে দিলো তেতিয়া কাৰ্বনৰ সংকেতটো হৈ যাব এনেকুৱা C4+ 4টা ইলেক্ট্ৰন যদি মই গুছে দিম কাৰ্বনৰ সংকেতটো কি হৈ যাব C ৰ পৰা C4+ আৰু এই C4+ ক মৰমক আমি কি বুলি কম কাৰ্বন টেট্ৰা কি বুলি কলো কাৰ্বন টেট্ৰা কেটায়ন C মানে কাৰ্বন টেট্ৰা মানে 4টা প্লাস চিহ্নক আমি মৰমত কি বুলি কম কেটায়ন বুলি কম বুজি পালা এটো কথা মনত ৰাখবা আৰু কাৰ্বনে যদি এই নিয়নৰ নিচিনা হবা খোজে এটা নিয়নৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান 2 8 আৰু কাৰ্বনৰ ইলেক্ট্ৰনৰ বিন্যাস কি আছিল 2 4 যদি 2 4 টুক মই 2 8 কৰবা লাগে কি কৰবা লাগব এই শেষত আৰু 4টা ইলেক্ট্ৰন মই দিবা লাগব জৰ্জবস্তি ইথানে 2 8 হ'ব তেতিয়া কাৰ্বনৰ সংকেতটো হ'ব এনেকুৱা C4- যদি কাৰ্বনে নিয়নৰ নিচিনা হব খোজে
তেতিয়া তাক জোৰ জবস্তি আৰু 4টা ইলেক্ট্ৰন মই দিবা লাগিব এই 2 4 আছিল এতিয়া আৰু মই 4টা ইলেক্ট্ৰন দিলো কিখানি কি হ'ব 2 8 হ'ব সেই কাৰণে তেতিয়া কাৰ্বনৰ সংকেতটো কেনেকুৱা হ'ব এই C4 মাইনাস হ'ব যদি কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2 8 এটোৰ ক্ষেত্ৰত কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস আছে 2 C4+ হলি ইলেক্ট্ৰনীয় বিন্যাস কাৰ্বনৰ 2 আৰু C4 মাইনাস হলি কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2 8 আৰু ইয়াক কি বুলি কম আমি নাম কাৰ্বন টেট্ৰা এনায়ন কাৰণ ধনাত্মক চিহ্নক আমি কেটায়ন বুলি কম আৰু ঋণাত্মক চিহ্নক আমি কি বুলি কম এনায়ন বুলি কম এই কথা বুজি পাইছা এতিয়া চোৱা কাৰ্বনে কিন্তু C4+ আৰু C4- গঠন কৰিব নোৱাৰে দেখাতটো পাৰাহেনে পাং বা ইলেক্ট্ৰন দিলি আৰু ইলেক্ট্ৰন ললি দুটাই গঠন কৰিব পাৰে হিথান কাৰ্বনে হিলিয়ামো হ'ব পাৰে নিয়নো হ'ব পাৰে কিন্তু কথা আছে না যিবিলাক বস্তু দেখা যায় সেইবিলাক বস্তু নহয় এনেকুৱা কথা কিন্তু কাৰ্বনে কাৰ্বন টেট্ৰা কেটায়ন আৰু কাৰ্বন টেট্ৰা এনায়ন গঠন কৰিব নোৱাৰে তাৰ কিছুমান কাৰণ আছে এতিয়া মই সেইখিনি কথা আলোচনা কৰিম এইখিনি বস্তু নোটছ কৰি লওঁ হৈছে এতিয়া আমি পঢ়িম কাৰ্বনে কিয় কাৰ্বন টেট্ৰা কেটায়ন আৰু টেট্ৰা এনায়ন গঠন কৰিব নোৱাৰে চাবা একদম সহজ বস্তু চোৱা কাৰ্বন টেট্ৰা এটো আছিল কাৰ্বন কাৰ্বনে দুই ধৰণ হ'ব খোজে এটা হ'ব খোজে কাৰ্বনে হিলিয়ামৰ নিচিনা এটা হ'ব খোজে কাৰ্বনে নিয়নৰ নিচিনা হিলিয়ামৰ নিচিনা যদি হ'ব খোজে কাৰ্বন হ'ব লাগিব C4+ আৰু নিয়নৰ নিচিনা হ'ব লাগিলে কাৰ্বনৰ সংকেতটো হ'ব C4-। আমি জানো কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস 2 4 কাৰ্বন যদি C4+ হ'ব লাগে তেতিয়া কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2 আৰু নিয়ন হলি তাৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2 8 কিয় হ'ব নোৱাৰে চাবা প্ৰথম কন্ডিশনটো আমি চাও এইটো কিয় হ'ব নোৱাৰে এটো বস্তু আসলতে নহয় এই C4+ টো নহয় কিয় নহয় চাবা মই আগতে কৈছো এতিয়া মই অলপমান চিত্ৰ হিচাপে তোমালোকক বুজাই দি আছো চাবা এইটো হৈছে নিউক্লিয়াস এইটো হৈছে তাৰ প্ৰথম কোল এইটো হৈছে তাৰ 2 নম্বৰ কোল এতিয়া কাৰ্বন তাৰ ইলেক্ট্ৰনীয় বিন্যাস 2 4 কাৰ্বন তাৰ পৰমাণু ক্ৰমাঙ্ক 6 মানে তাৰ 6টা প্ৰটন আৰু 6টা ইলেক্ট্ৰন আছে আৰু এই ইলেক্ট্ৰন কেটা 2 4 ইলেক্ট্ৰনীয় বিন্যাসত আছে এতিয়া এটো নিউক্লিয়াস এটো 6টা প্ৰটন লগ হৈ আছে বুজি পাইছা না বুজি পা নাই হৈছে এটা ইলেক্ট্ৰনীয় বিন্যাস ইয়াত দুটা ইলেক্ট্ৰন ইয়াত 4টা ইলেক্ট্ৰন আছে এটা প্ৰথম কন্ডিশনটো কি আছিল C4+ C4+ হলি কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাসটো কি হৈ যাব খালি 2 হৈ যাব মানে কাৰ্বনৰ এই 4টা ইলেক্ট্ৰন আমি এৰ পৰা কি গুছে দিম তেন্তে এই 4টা ইলেক্ট্ৰন আমি এৰ পৰা গুছে দিলো দিলো না গুছে দি এটো হৈছে এনেকুৱা এটো হৈছে ইয়াৰ চিত্ৰ C4+ ৰ চিত্ৰ কিন্তু এই চিত্ৰটো হ'ব বাস্তৱতাত নোৱাৰে হেতু হৈছে কাথন কাৰণ এই কাৰণে কাৰণ এই 4টা ইলেক্ট্ৰন যে আছিল এই 4টা ইলেক্ট্ৰন যদি মই গুছে দিবা লাগে নহ কৰি দিবা লাগে বহুত পৰিমাণৰ শক্তি খৰচ হয় 4টা প্ৰটনক এটা মানে মৌলৰ পৰা যদি ওইলে দিবা লাগে তেন্তে বহুত শক্তি খৰচ হয় সেই কাৰণে কাৰ্বনে C4+ গঠন কৰিব নোৱাৰে কাৰণ বহু পৰিমাণৰ শক্তি খৰচ হয় 2 নম্বৰটো আছিল কি চাবা 2 নম্বৰ কন্ডিশনটো কি আছিল 2 8 আৰু 2 8 যদি হয় কাৰ্বনৰ সংকেতটো কি হ'ব C4-। কাৰ্বনে এইটোও গঠন কৰিব নোৱাৰে কিয় চাবা এইটো নিউক্লিয়াস এইটো প্ৰথম কোল এইটো দ্বিতীয় কোল ইয়াত 6টা প্ৰটনে বিন্যাস নাচি নাচি বহি আছে ইয়াত দুটা আৰু ইয়াত আছে কিমান তোমাৰ 8টা চাবা এটো কাৰ্বনৰ চিত্ৰ মই আগে দিছো এটো কাৰ্বনৰ চিত্ৰ হা এতিয়া চাবা 6টা প্ৰটন দুটা আৰু 4টা আছে এইখিনি হৈছে ইখান আমি এই বস্তুখিনি চাম চাবা যদি মই এই 2 4 টুক এই 2 4 টুক যদি মই 2 8 বানবা লাগে তেন্তে মই ইয়াত আৰু 4টা ইলেক্ট্ৰন দিবা লাগিব তেন্তে মই ইয়াত এক্সট্ৰাকা আৰু 4টা ইলেক্ট্ৰন দিলো এটো 4 টো মই এবাৰ 8 কৰি দিলো হৈ গেল চা প্ৰটন 6টা আছে প্ৰথম হলত দুটা ইলেক্ট্ৰন 2 নম্বৰ হলত এবাৰ কেইটা ইলেক্ট্ৰন আছে 8টা কিয় 8টা হল কাৰণ মই জোৰ জবৰদস্তি 4টা ইলেক্ট্ৰন দি দিছো এতিয়া মনোযোগ দি কথাটো ভালকে চাবা প্ৰটন আছে 6টা ইলেক্ট্ৰন আছে টোটাল 10টা চোৱা প্ৰটন আছে 6টা ইলেক্ট্ৰন আছে টোটাল 10টা এতিয়া 6টা প্ৰটনে 10টা ইলেক্ট্ৰনক
আকৰ্ষণ কৰিব নোৱাৰে নাইবা ধৰি ৰাখিব নোৱাৰে আমি জানো 6টা প্ৰটনে বৰ বেছি 6টা ইলেক্ট্ৰনকে ধৰি ৰাখিব পাৰিব 6টাতকৈ ওপৰত ইলেক্ট্ৰনক ধৰি ৰাখিব লাগিব নোৱাৰে সেই কাৰণে কাৰ্বনে C4- গঠন কৰিব এই চিত্ৰটো নোৱাৰে কাৰণ বহু পৰিমাণৰ এটা প্ৰথম কন্ডিশনত বহু পৰিমাণৰ শক্তি খৰচ হয় আৰু 2 নম্বৰ কন্ডিশনত কি হ'ব 6টা প্ৰটনে 10টা ইলেক্ট্ৰনক আকৰ্ষণ কৰিব নোৱাৰে মানে কথাটো একদম সিম্পল তোমাক আৰু তোমাৰ ধৰা হল ভাইটি এজন আছে তোমাৰ মা দেউতাই ঘৰত চামলিবা পাৰে এতিয়া তোমাৰ যদি গোটে খুৰাৰ ঘৰৰ 5-6টা মান লৰা ছোৱালী তোমাৰ ঘৰত 3-4 দিনকে থাকবা আহে তোমাৰ মা দেউতাই ঢাক চামলিবা নৰব হাল্লা জাল্লা হৈ মৰব কথাটো হেনে বুজি পাইছা এনেকুৱা এতিয়া এই কাৰ্বনৰ সমস্যাটো আমি ঠিক কৰিম কেনে কৈছাবা এইটো চাবা এতিয়া চাবা সমস্যাটো কেনেকৈ ঠিক কৰিম কাৰ্বন বহুত দুখত আছে কাৰণ ই যৌগ গঠন কৰবা খুজে যৌগ গঠন কৰবা লাগলি কি হবা লাগব আয়ন গঠন কৰবা লাগব C4+ নাইবা C4- কিন্তু কাৰ্বনে C4+ গঠন কৰবা নৰে C4- গঠন কৰবা নৰে তেন্তে হি সালা যৌগ কেনেকৈ গঠন কৰব চাবা কাৰ্বন C ইলেক্ট্ৰনীয় বিন্যাস কিমান 2-4 এতিয়া কাৰ্বনে একদিন দুখ মনে বহি আছিল বহুত দুখ মনে বহি আছিল তাৰ পিছত মই তাৰ ঘৰত গলো কাৰ্বন ভাই কি খবৰ কাৰ্বনে কলা কি কম আৰু জিষ্ণু খবৰ একদম বেয়া মই কৈছো কি হল বহুত বেয়া আতে ক নাই ইয়াৰ কি হৈছে তোৰ তাৰপিছত ঠিক লাগ দে মই ভাই মোৰ বিয়াখান অৰ্থাৎ যৌগ গঠন কৰবা খোজো তাৰ কাৰণে মই আয়ন হবা লাগব তইতো জানাই আয়ন 2 প্ৰকাৰৰে থাকে মই জানো কেটায়ন আৰু এনায়ন কেটায়ন হবা খুজলি সালা শক্তি বহুত খৰচ হয় এনায়ন হবা খুজলি সালা প্ৰটনে মোক হেল্প নকৰে কি কৰো মই বুজিয়ে পা নাই ইতান বিয়ে খাং নাই কি খাং মই কলে বিচি খাবা নাগে একদম সিম্পল কথা ইয়াৰ ইমান এই সামান্য কথাটোৰ কাৰণে তুই পাগলা হৈ আছে মই দিবে ডক্টৰ তোৰ ভাই আছে জিষ্ণু ভাই আছে কেনেকৈ চাবি এটা মই তাক কি কলো চাবা চা ভাই কাৰ্বন এইটো তই ইমক এইটো মই গমে পাং সেইটো কথাটো মোক কৈছে এইটো কাৰ্বন তই তেন্তে তোৰ এই যোজক খোলত কেইটা ইলেক্ট্ৰন আছে 4টা তেন্তে এই 4টা ইলেক্ট্ৰন মই এনেকৈ ধৰো ইলেক্ট্ৰনক মই ঘূৰণীয়া চিত্ৰৰে দি বুজাইছো হা এই ইলেক্ট্ৰন এনেকৈ দিছো কিতাপত তোমালোকৰ এনেকৈ আছে মই এনেকৈ দিছো বুজিছে আপোনাৰ জলবা দি দিলো 1 2 3 4 তাৰপিছত সি মোক কলা কি হল এখন তুমি জানোৱে মোৰ 4টা যোজক ইলেক্ট্ৰন আছে ইখান তুই চা ভাই তই বেলেগক নিজৰ ইলেক্ট্ৰন দিবা নৰা তই বেলেগৰ পৰা ইলেক্ট্ৰন আনবা নৰা নৰু কিন্তু জলদি কনা কিন্তু তই নিজৰ ইলেক্ট্ৰন বেলেগৰ লগত সহযোগ কৰবাটো পাৰা সহযোগ কৰবা মানে মই বুজি নাপালো ইয়াৰ তই ইমান গাধা চালা বুজি নাপালি চাবা ধৰা হল x আৰু এটো হৈছে y হৈছে এতিয়া চাও মোৰ লগত আছে 1 টকা এই y নামৰ মানুহটোৰ লগতো আছে 1 টকা আছে এতিয়া চোৱা এটা বস্তু খাবা যাম হিয়াৰ দাম হৈছে 2 টকা এটা তুই মোক এটা কথা ক কাৰ্বন x এ 1 টাকা দি সেই 2 টাকাৰ বস্তুটো খাবা পারবো নেকি মই করব পারবো কেনেকৈ পারবো চুৰ কৰিব লাগিব 100 মানি বেহুদা কথাবিলাক আলোচনা কৰি থাকা তই ভাবি থাকা সেই কাৰণে তোৰ জীৱনত এনে হৈছে সৰি তে কাৰ্বনে মানে এই x এ 1 টকা দি সেই বস্তুটো খাবা পারবো হেতুটো ভাই নৰে আৰু y পারবো নেকি 1 টকা দি 2 টাকাৰ বস্তুটো খাবা পারবো নৰে কিন্তু তখন কেনেকৈ খাবা পারবো এটা বারে কেনেকৈ যদি x আৰু y এই দুটা 1 টকা একলগ কৰি দিয়ে কিথান হ'ব 2 টকা কিথান নাম ভাগ কৰি খাবা পারবো সেই কামটো কাৰ্বন তয়ো কৰ চাবি তোৰ এটা ইলেক্ট্ৰন আছিল ধৰা হল তোৰ এটা ইলেক্ট্ৰন আছে যোজক খোলত ধৰা হল তিথান তই নিজৰ এটা ইলেক্ট্ৰন এই বেলেগৰ পৰা এটা ইলেক্ট্ৰন আনলি ইবাৰ তোৰ কেইটা ইলেক্ট্ৰন হৈ গল দুটা এই y কি করব এই এটো ইলেক্ট্ৰন হি নিজৰ লগত লৈ গেল হি আৰু দুটা হৈ গেল ইথান দটাই ভাগে থাকে থাক তই মল্লো মই তললং ইথান হৈ গেল না কন্ডিশনটো ফুলফিল না তই তাৰ পৰা জোৰ জবস্তি আনছা না হি তোৰ পৰা জোৰ জবস্তি আনছে সময়ত হিয়াক দিলি সময়ত তাৰ পৰা আনলি বুজি পাইছা না মই কি কৈছো সেই কাৰণে তই ইথান যদি বিয়াখান পাতপা খুজি আছা তেন্তে তই সেই কৰি পা সহযোগত পা তে মই বিয়া কি আছিলে মোৰ এনেহান জব আছে তুমিও এনেহান এটা জব কৰিব লাগিব আমি দুটাই যদি একেলগে জব কৰো তেন্তে মান্থলি আমাৰ 40,000 টাকা হ'ব তোমাৰ 20,000 মোৰ 20,000 ঘৰখন আৰামছে চলাব পাৰিম বুজি পাইছা না কি কৈছো এতিয়া হেতু কথা কাৰ্বনে কৰিব কেনেহান চাবা কাৰ্বনৰ যোজক খোলত 4টা ইলেক্ট্ৰন আছে ইলেক্ট্ৰন কেটাক মই এনেকৈ বুজাইছো হৈছে তুমি এনেহান কিছুমান মৌলৰ লগত যৌগ গঠন কৰা যায়
তোৰ ইলেক্ট্ৰন কেইটাৰ লগত সহযোগ কৰি যৌগ গঠন কৰিব পাৰে তই মোক ইলেক্ট্ৰন দি মই তোৰ ইলেক্ট্ৰন দিম ফৰ এক্সাম্পল মই এটা উদাহৰণ দিম হা এটা উদাহৰণ দিওঁ বুজি পাবা উদাহৰণ দিম চাবা কাৰ্বনৰ এটা যৌগৰ নাম আছে CH4 কি নাম CH4 আৰু এই CH4 যৌগটোৰ নাম হৈছে তোমাৰ মিথেন কি নাম মিথেন এটা মিথেনটোৰ চিত্ৰটো হৈছে না এইটো চাবা এইটো কাৰ্বন আৰু হাইড্ৰোজেন চাৰিটা ইয়াক চাৰিটা ভাগৰ পৰা আগুৰি ৰাখে হৈ গল ইথেন চাবা কাৰ্বনৰ যোজক খলত কেইটা ইলেক্ট্ৰন আছে চাৰিটা আমি এই চাৰিটা ইলেক্ট্ৰন এতে দিলো আৰু হাইড্ৰোজেনৰ যোজক খলত কেইটা ইলেক্ট্ৰন থাকে আমি সবে জানো এটাই থাকে গতিকে এটো হাইড্ৰোজেনৰ এটা আছে ইও এটা হাইড্ৰোজেন ইয়াৰো এটা আছে ইয়াৰো এটা আছে ইয়াৰো এটা আছে পঢ়িয়া এতিয়া কো কাৰ্বন তোৰ 2 4 আছিল ইথান চাবি হাইড্ৰোজেনৰ গুৰিত নিষ্ক্ৰিয় গ্যাস কি আছে হিলিয়াম হিলিয়ামৰ কেইটা ইলেক্ট্ৰন লাগে দুটা কিন্তু হাইড্ৰোজেনৰ কেইটা আছে এটা ইথান হাইড্ৰোজেনে হিলিয়ামৰ নিচিনা হবা খুজবো তেনে হিয়া এটা ইলেক্ট্ৰন লাগে তেনে এটো হাইড্ৰোজেনে এই কাৰ্বনৰ পৰা এটো ইলেক্ট্ৰন লৈ গল এটো হাইড্ৰোজেন হিলিয়াম হৈ গল না দুটা ইলেক্ট্ৰন ইও দুটা ইলেক্ট্ৰন হৈ গল ইয়াৰো দুটা ইলেক্ট্ৰন হৈ গল আৰু ইয়াৰো দুটা ইলেক্ট্ৰন হৈ গল তেনে চাৰিটা হিলিয়াম পালো আমি হাইড্ৰোজেন খুশ হৈ গল বাস ইথান কাৰ্বন তই কো তো 2 4 আছে তো আৰু কেইটা ইলেক্ট্ৰন লাগবো চাৰিটা ইলেক্ট্ৰন লাগে তেন্তে তই কি করবি 1 2 3 4 এই চাৰিটা তোৰ আগৰ পৰাই আছে আৰু তই এই গোটে কাটাৰ পৰা এটা এটা ইলেক্ট্ৰন আনিবি চা 1 2 3 4 5 6 7 8 আৰু দুটাটো আগৰ পৰাই আছে এটা হৈ গল টোটাল 10টা হৈ গল তেন্তে তই কান নিচিনা হলি দেখাত নিয়নৰ নিচিনা হলি তই যৌগ গঠন কৰিব পাৰিবি না পাৰিম কি মই গলতে ধৰ্ম না বুকুতে ধৰ্ম না কত মোৰ বিয়া হৈ গল জিষ্ণু তোৰ কাৰণে মোৰ বিয়া হৈ গল বিয়াত প্ৰথম কাহিনী তো কই এনেকে কাৰ্বনে যৌগ গঠন কৰে এটা কেনেকে চাবা এটো কাৰ্বন এটো চাৰ ভাগৰ পৰা চাৰিটা হাইড্ৰোজেন আছে হেনা এতে কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন মানে কেইটা বান্ধনী এটা বান্ধনী ইথান এই দুটা ইলেক্ট্ৰনক আমি এই চিনটো দি বুজাম দুটা ইলেক্ট্ৰনক আমি এই চিনটো দি বুজাম এই চিনটোক কি বুলি কম বান্ধনী বুলি কম এতেও দুটা ইলেক্ট্ৰন আছে এতেও এটা বান্ধনী এতে দুটা ইলেক্ট্ৰন আছে এতে এটা বান্ধনী এতে দুটা ইলেক্ট্ৰন আছে এতে এটা বান্ধনী আছে আৰু এই বান্ধনী বিলাকক মই কি বুলি কম আজিৰ পৰা আপোনালোকৰ মঞ্চত আমি কি বুলি কম সহযোজী বান্ধনী সহযোজী বান্ধনী সহযোজী বান্ধনী বুলি কম হৈছে সহযোজী বান্ধনী বুলি কিয় কৰো কাৰণ চোৱা প্ৰথম কাৰ্বনৰ ইলেক্ট্ৰনটো হাইড্ৰোজেনে নিছিল তাৰ পিছত কাৰ্বনে হাইড্ৰোজেনৰ পৰা আনছে সহযোগ কৰি ইলেক্ট্ৰন বিলাক আছে না তই মননি মই তন্নি তাৰে ফলত এই বান্ধনীটোৰ সৃষ্টি হৈছে আৰু এই বান্ধনীটিকে আমি কি বুলি কম সহযোজী বান্ধনী ইংৰাজীত কোভেলেন্ট বন্ড বুলি কয় নাইবা কোভেলেন্ট ৰিলেশনশিপ বুলি কয় আৰু এই কাৰ্বনে সহযোজী বান্ধনীৰ দ্বাৰা মিনিমাম 3 নিযুত 4 নিযুত যৌগ গঠন কৰে সেই কাৰণে আমি চেপ্টাৰ পঢ়ো কাৰ্বন আৰু যৌগ কিন্তু বেলেগ মৌলই সহযোজী বান্ধনী গঠন কৰাত কিছুমান অসুবিধা হয় কাৰ্বনে বহুতখিনি সুবিধা পায় সেই কাৰণে কাৰ্বন নামৰ চেপ্টাৰটো আমি আলোচনা কৰো স্পেশালি কবা গলি কাৰ্বন আৰু যৌগ চেপ্টাৰটোত আমি সহযোজী যৌগৰ বিষয়ে আলোচনা কৰো সেই কাৰণে হৈছে এইখিনি বস্তু এটা হেই কৰিলো হৈছে বঢ়িয়া এতিয়া আজিৰ কাৰণে আমি এইখিনি শিকালো এটা নেক্সট ক্লাছত আমি সহযোজী যৌগ বিলাকৰ বিষয়ে পঢ়িম বিৰাট ধুনীয়াকৈ এতিয়া আজিৰ বাবে আপোনালোকে ভিডিঅটো চোৱাৰ কাৰণে মই সকলোকে থ্যাংক ইউ জনাইছো